সো বন্ধুসকল, আজি আমি আলোচনা কৰিম খুব সহজে ৰান্ধিব পৰা মাছৰ এখন আঞ্জাৰ বিষয়ে। কেনেকৈ? ভিডিঅ'টি শেষলৈকে চাওক, নিশ্চয় গম পাব। তেতিয়াহ'লে বলক ফ্ৰেণ্ডছ, আৰম্ভ কৰোঁ। সো ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব দুটা কাৱৈ মাছৰ। চাইজ আৰু কোৱান্টিটি নো মেটাৰ্ছ, কোনো দৰকাৰ নাই। অৱশ্যে মাছ দুটা ভালদৰে চাফা কৰি ধুই ইয়াত নিমখ হালধি সানি মেৰিনেশ্যন কৰাটো কিন্তু দৰকাৰী। লগতে আমাক প্ৰয়োজন হ'ব কেইটামান ৰঙালাও আগৰ। ভিডিঅ'ত হয়তো পূৰা দেখাইছে, কিন্তু চিন্তা কৰিব নালাগে, কোমলীয়া আগেই। লগতে আমাক প্ৰয়োজন হ'ব আধা কাপমান সৰিয়হ আৰু কেইটামান চাউলৰ। এই দুইটা বস্তুকে ভিডিঅ'টিত দেখাৰ দৰে মিলাই এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি লওঁ। আৰু লগতে এটা মিডিয়াম বা ডাঙৰ চাইজৰ পিঁয়াজ, দুটা বিলাহী, অলপমান পিচি লোৱা আদা নহৰু আৰু দুখিলামান মান ধনিয়া ফ্লেভাৰৰ বাবে। চ' এতিয়া ব'লক যাওঁ আমাৰ পাকঘৰলৈ। চ' এজ ইউজুৱেল জুইৰ ওপৰত এটা কেৰাহী ৰাখিব। কেৰাহীটো গৰম হ'লে তাত তেল দিব। তেলখিনি গৰম হ'লে তাত মাছ দিব। মাছ ফ্ৰাই কৰিব চবেই জানে, গতিকে ব'লক পলম নকৰি আমি পোনে পোনে আমাৰ মেইন ভিডিঅ'লৈ যাওঁ। চ' আন যিকোনো মাছ ফ্ৰাই কৰাৰ দৰে এই মাছখিনিও ফ্ৰাই কৰি এটা পাত্ৰত কাঢ়ি ল'ব। আৰু এইখিনিতে এটা কথা ক'বলৈ অৱশ্যে পাহৰি গ'লোঁ, পিঁয়াজ আৰু বিলাহী দুটা ডাঙৰ ডাঙৰকৈ টুকুৰাকৈ কাটি ল'ব। কেমেৰাৰ পাছফালে সেই দুটা কটা হৈ গ'ল, আচলতে মই দেখাবলৈ থাকি গ'ল আপোনালোকক। বাৰু যিয়েই নহওক, মাছ ভাজি ৰৈ যোৱা তেলখিনিতে আমি পোনপ্ৰথমতে আমি কাটি থোৱা পিঁয়াজখিনি দি ল'ম। আৰু পিঁয়াজখিনি অলপ সোণালী বৰণ হোৱাৰ লগে লগে আমি বাটি থোৱা আদা নহৰুখিনি ইয়াত দি দিম। আৰু আদা নহৰুৰ কেঁচা কেঁচা ভাৱটো নোযোৱালৈকে আমি ইয়াক ভাজি থাকিম। পিঁয়াজখিনি 80% মান গলাৰ পাছত আৰু আদা নহৰুৰ কেঁচা কেঁচা ভাৱটো নোহোৱাৰ পাছত আমি ইয়াত কাটি থোৱা বিলাহীখিনি এড কৰি দিম। আৰু বিলাহীখিনি দিয়াৰ লগে লগেই আমি বিলাহীখিনি গলিবলৈ ইয়াত নিমখ অলপ দি দিম। মাছৰ মেৰিনেশ্যনৰ সময়ত আপুনি যদি নিমখ আৰু হালধি দুইটা দিছিলে, তেতিয়াহ'লে ভাজিত নিমখ দিওঁতে কিন্তু আপুনি সাৱধান হোৱাটো উচিত। বিলাহীখিনি 70-ৰ পৰা 75% মান গলাৰ পাছত আমি বনাই থোৱা চাউল আৰু সৰিয়হৰ যিটো পেষ্ট আছিলে, সেই পেষ্টটো ইয়াত দিম আৰু ভালদৰে সিজিবলৈ অপেক্ষা কৰিম। যদিহে আপুনি জুইত বনাইছে, তেতিয়াহ'লে জুই বঢ়াই ৰাখক। আৰু যদি গেছত বনাইছে, তেতিয়াহ'লে গেছটো হাই ফ্লেমত ৰাখক। এতিয়া আমাৰ সৰিয়হখিনি ভালদৰে সিজাৰ পাছত আমি ইয়াত কাটি ৰখা ৰঙালাও আগখিনি দি দিম আৰু সমান্তৰালভাৱে আমি অলপমান হালধি ইয়াত দিম। আৰু প্ৰায় 4-5-6 মিনিটমান আমাৰ ভাজিখন সিজাৰ পাছত আমি আমাৰ প্ৰয়োজন অনুসৰি একাপ বা দুকাপ ইয়াত গৰম পানী দিম। ঠাণ্ডা পানী দিলেও চলিব। চ' বন্ধুসকল, এইখিনিলৈকে ভিডিঅ'টো চাই যদি ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ ৰিচাং অসমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অপশ্যনটো অল কৰি ল'বলৈ নাপাহৰিব, যাতে ভৱিষ্যতে আমাৰ যিসমূহ ভিডিঅ' আপলোড হ'ব, সেই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনিয়ে পোনপ্ৰথমতে পায়। আৰু আমাৰ আঞ্জাখন যেতিয়া খুব ভালদৰে উতলিবলৈ আৰম্ভ কৰিব, তেতিয়া আমাৰ মাছ দুটা আঞ্জাখনত দি দিম আৰু সমান্তৰালকৈ আমি যিটা কেঁচা জলকীয়া ৰাখি থৈছিলোঁ, সেই কেঁচা জলকীয়া কেইটাও দি দিম। কেঁচা জলকীয়াখিনি যদি আমি পিছত দিওঁ, তেতিয়াহ'লে আঞ্জাখনত এটা জ্বলা জ্বলা ভাৱ আহিব। গতিকে আপুনি ইচ্ছা কৰিলে প্ৰথমতো দিব পাৰে বা শেষতো দিব পাৰে। মই শেষত দিছোঁ, তাৰ মতলব এইটোৱে নহয় যে আপুনিও শেষত দিব। আপুনি ইচ্ছা কৰিলে পোনপ্ৰথমেতো তেলতেই জলকীয়াখিনি দি ল'ব পাৰে। আৰু 5-ৰ পৰা 6 মিনিটমান এনেদৰে হাই ফ্লেমত সিজাৰ পাছত আমি ইয়াত কাটি থোৱা মান ধনিয়াখিনিও দি দিম। আৰু বাছ, আপোনাৰ আজিৰ তৰকাৰী ৰেডি। ইয়াক আপুনি গৰমে গৰমে পৰিৱেশন কৰি সোৱাদ লওক। এটা খুবেই সহজ অথচ খুবেই টেষ্টি ৰেচিপি। চ' ফ্ৰেণ্ডছ, আপুনি যদি আহি এইখিনি পাইছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'টি কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ' এটা লাইক কৰি দিয়াৰ লগতে আপোনাৰ পৰিয়াল তথা বন্ধুবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। লগতে ফিউচাৰ আপডেটছৰ কাৰণে ৰিচাং অসমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অপশ্যনটি অল কৰি ল'বলৈ নাপাহৰিব।